हेलो फ्रेंड्स मोर चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকক মই আজি আৰ্মি বৰুৱাৰ এটা ভিডিও লৈ আহিছো। ভিডিওটো শেষলৈকে চাব। ভিডিওটো যদি চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাও হাওকচোন তেন্তে আৰ্মি বৰুৱাই কি গুৰুত্বপূৰ্ণ কথা ক'লে। কালি আমি সকলোৱে বিশ্বকৰ্মা পূজা কৰিলো আৰু আজি সেই মূৰ্তি ভাগক হয় কোনোবা গছৰ তলত বা পথাৰৰ কোনোবা খালি ঠাইত বিসৰ্জন দি থৈ আহিছো। এনে বহু পূজা থাকে য'ত আমি মূৰ্তি ভাগক সুন্দৰকৈ পানীত বিসৰ্জন কৰোঁ আৰু বহু পূজাত আমি এনেধৰণে থৈ আহোঁ। সৰুৰে পৰা বিভিন্ন মূৰ্তি দেখিছোঁ, কেতিয়াবা গছৰ তলত, কেতিয়াবা পথাৰত, কাৰোবাৰ হাত নাই, কাৰোবাৰ ভৰি নাই, কাৰোবাৰ হয়তো দেহত কাপোৰেই নাথাকে। বৰ দুখ লাগে তেতিয়া, ভাবোঁ যে যিজন দেৱী বা দেৱতাক ইমানকৈ পূজা কৰিলো আগদিনা, পাছৰ সময়খিনিত কিয় এনেকুৱা অৱস্থা কৰোঁ আমি। গতিকে এইবাৰ মই নিজৰ ঘৰৰ মূৰ্তিভাগ এটা ডাঙৰ পাত্ৰলৈ পানীত বিসৰ্জন কৰিলোঁ প্ৰথম, আৰু যেতিয়া গলি গ'ল তাৰ পাছত এজোপা ডাঙৰ গছৰ গুৰিত দি সেৱা কৰিলোঁ। আপোনালোকৰ মনতো যদি এনেকুৱা কিবা উত্তৰ আছে আমাকো জনাবচোন, কাৰণ পূজা কৰাৰ পিছত চাগে সেই মূৰ্তিভাগক এনেধৰণৰ অৱস্থাত চাবলৈ আমি কোনেও নিবিচাৰোঁ।